কাটি লম নে প্ৰথম দিনা হয় নেকি কথা ক'ব তাৰপিছত কাটিব সোমাই যাব আমাৰ জয় হাজৰিকা আমি ৰৈ নাথাকো সমষ্টি আমাৰ আমাৰ সকলোৰে মনোনীত প্ৰাৰ্থী শ্ৰী বটুকৃষ্ণ বৰা আজি তেখেতৰ কাৰ্যালয় উদ্বোধন কৰিব বিচাৰিছে আৰু এই সময়তে তেখেতক দুআষাৰ কৈ আমি কাৰ্যালয় পিঠা কাটিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আজি স্বায়ত্ত পৰিষদৰ যি মুকলি পাৰ্টি হিচাপে আগবঢ়াইছোঁ আজি প্ৰথম আমাৰ মোৰ নিজৰ গাঁৱত প্ৰথম মই এই কাৰ্যালয় উদ্বোধন কৰিবলৈ ওলাইছোঁ। আপোনালোকে জানে যে আমাৰ স্বায়ত্ত পৰিষদৰ যিজনক টিকেট দিছে আপোনালোকে জানে বাহিৰৰ পাৰ্টি গতিকে সকলো আপোনালোকে চিন্তা কৰিব মই এতিয়াই আপোনালোকক সকলোৱে সহায় সহযোগ কামনা কৰিছোঁ। আগতে যেনেকৈ মোক সহায় কৰিছে এইবাৰো আপোনালোকৰ সহায় সহযোগ কৰি মোক জয়লাভ কৰাত আপোনালোকে সুবিধা কৰিব বুলি আশা ৰাখি মই আজি কাৰ্যালয় উদ্বোধন কৰিবলৈ মই আগবাঢ়িছোঁ। আপোনালোকে বুলি আশা কৰিছোঁ। লৰাই আবেদন কৰা স্বত্তেও আমাৰ সমষ্টিত এজন আমাৰ স্থানীয় যুৱকক টিকট প্ৰদান নকৰিলে আমাৰ মনত সেইটোৱে ক্ষোভ আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে আমি আপোনালোকৰ সন্মতি সাপেক্ষে আমাৰ বটুকৃষ্ণ বৰাদেৱক আপোনালোকে নিজে নিৰ্বাচন কৰি মনোনীত কৰি ইলেকশ্যনত মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহ্বান জনাইছিলে আৰু সেই মৰ্মে মনোনয়ন দাখিল কৰাৰ পাছত আপোনালোক সকলোৰে সহায় সহযোগিতাৰ বাবে আহ্বান জনাইছে আৰু আজি আমি আগত কৰি থকাখিনি যদিও আমাৰ লাগি সকলোৱে লাগি কষ্ট কৰি আছোঁ যদিও আজিৰ পৰা আমি ইয়াতকৈও উন্নতক্ৰমে আমাৰ প্ৰত্যেকৰে 100% সময় 100% শ্ৰম দি আমি শ্ৰদ্ধাৰ বটুকৃষ্ণ ডাঙৰীয়াক আমি আগন্তুক দিনত আমি নিৰ্বাচিত কৰি আমি নিব লাগিব। আমি এইখিনি আপোনালোকলৈ আনুনয় আমি আহ্বান জনাইছোঁ। লগতে এই কামখিনি কৰিবলৈ যাওঁতে আমাক এখন সুস্থ সবল সমিতি লাগিব কাৰণ আজি বটুকৃষ্ণ ডাঙৰীয়াই নিজে সকলোখিনি পৰিচালনা কৰিবলৈ অপাৰগ হ'ব কাৰণ তেখেতৰ বিভিন্ন আপোনাৰ দায়িত্বত থাকিব তেখেতে বিভিন্ন চিন্তাত থাকিব গতিকে কোনোখিনি কাম তেখেতে হয়তো সুচাৰুৰূপে কৰিবলৈ অপাৰগ হ'ব পাৰে। সেয়ে সকলো দিশৰ সকলোখিনি কাম সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমাৰ এখন সবল সমিতি লাগিব। আমি সেই সমিতিখন আপোনালোকৰ প্ৰস্তাৱ সমৰ্থনে আমি আপোনালোকৰ মাজৰ পৰাই সমিতি গঠন কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু এই সমিতিখন আপোনালোকৰ ফালৰ পৰা গঠন কৰি দিয়ক। আমি মোৰ ফালৰ পৰা সদৌ আকৌ ক'বলৈ বিচাৰিছোঁ আপোনালোকে 100% আপোনালোকৰ শ্ৰমদানেৰে আপোনালোকৰ বিভিন্ন কৌশল প্ৰয়োগ কৰি আমাৰ প্ৰাৰ্থীজনক শিকাই নিবৰ বাবে পুনৰ আপোনালোকক আহ্বান জনাই মোৰ আশা মই সামৰণি ডাঙৰ দাদি দিয়ক
এটা কোনোবা থাকি গৈছে নি অলপ চিনি দে ইমান মিষ্টি খা